Hello guys, welcome back to my YouTube channel. আজি আমি আপোনালোকক মোৰ হৰভগৰ যিটো গৰখীয়া গোসাঁইৰ থান সেইখন আজি দেখাম আপোনালোকক। এৰে আগতে এটা ভিডিঅ' বনাইছিলোঁ, সেইটো তাৰমানে অলপমান ডিলিট হৈ গ'ল, কাৰণ দিব নোৱাৰিলোঁ। এইটো ভিডিঅ' বনাইছোঁ, আপোনালোকে কেনেকুৱা পায় জনাই দিব। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ চাকি জ্বলাই দিলোঁ। মানুহ চাওক গাইছ, আৰু এই চাওক এইটো কৃষ্ণ, আৰু এইটো চাওক মন্দিৰটো। ইয়াতে মানুহ চাওক গাইছ, এয়া চাওক। আৰু এতিয়া সেৱাটো কৰি লওঁ। মানুহ চাওক গাইছ, আৰু এইটো চাওক কৃষ্ণ, তাতে লাইট। চাওক এটা মহাদেৱ। আৰু এতিয়া শহাপহু চাবলৈ গৈছোঁ, শহাপহু ময়ূৰ। আৰু চাওক ময়ূৰ। আৰু এইটো চাওক, আৰু এয়া কিতাপ ফটো এইবিলাকৰ দোকান। সেই চাওক কি আৰ্ট টাইপৰ ভাটৌটো। আৰু এই ফটোখন চাওক ভাটৌটো, অলপমান জুম কৰি দিছোঁ। তাৰ ফটোবিলাক মজা লাগিছে। এইটো গণেশ, এইখন আৰু চাওক গাইজ মানুহৰ লাইন। আৰু এইটো এটা মন্দিৰ, ইয়াতে সেৱাটো কৰি লওঁ। এইটো চাওক কৃষ্ণ। এতিয়া ব'লক আমি গামোচাখন বান্ধি দিব যাওঁ। আৰু কিবা লিখা আছে হৰভগ। ইয়াতে চাওক পইচাটো সোমাই দিলোঁ দৰজাৰে। এইপাত গছপাত, ইয়াতে গামোচা বান্ধি দিব লাগিব। এতিয়া গছ পাতৰ 7 পাক ঘূৰিব লাগে চাৰিওফালে। চাৰিওফালে 7 পাক ঘূৰিব লাগে। 7 পাক ঘূৰি গামোচাখন বান্ধি দিয়ে। চাওক গছপাত চব গামোচাই গামোচা। আৰু ইয়াতে কিবা লিখি দিছে। এইপাত বটগছ, চব গামোচা বান্ধি দিছোঁ। এইটো চাওক, আৰু এইটো কৃষ্ণই বাঁহী বজাই আছে।